এইবাৰ কাতি বিহু সকলোৰে কেনেকৈ গ'ল মোৰো খুব ভালেই গ'ল আৰু এয়া দেখিছে কাতি বিহুৰ বাবে হাজবেণ্ডৰ লগত গৈ বজাৰ কৰি আনিলোঁ আৰু পিঠা এবাৰ নতুন ঘৰখনিত প্ৰথমটো কাতি বিহু যিহেতু মই নিজে অলপ চেষ্টা কৰিলোঁ হেল্ল' এভৰিৱান মই তনিষ্কা আপোনালোকৰ মাজলৈ পুনৰ আজি বিহু আৰু দিৱালী এবাৰ কেনেধৰণে চেলিব্ৰেট কৰিলোঁ তাৰে ভিডিঅ' কেইটামান কৰি থোৱা হৈছিলে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'বোৰ আজিকালি দিবলৈ মনেই নোযোৱা হ'ল তথাপিও ভাবিলোঁ ভিডিঅ'খিনি কৰি থোৱা আছে যিহেতু মেমৰি হিচাপে শ্বেয়াৰ কৰি থওঁ কেতিয়াবা চাব মন যায় আৰু এয়া দেখিছে কাতি বিহুৰ দিনত পিঠা এনেদৰে বনালোঁ তেল পিঠা আৰু কেক এটাও বনালোঁ বাকি তিল পিঠা আৰু এয়া তিলৰ লাডু বজাৰৰ পৰাই কিনি অনা হ'ল আৰু এয়া সন্ধিয়া সময়ত তুলসী চাকি দিলোঁ তুলসী ভেটি বনাই এনেদৰে দিনতে থৈছিলোঁ তাৰপিছত সন্ধিয়া চাকি দিলোঁ হাজবেণ্ডে মই আৰু এয়া বাৰীটো দিলোঁ আৰু সৰুৰে পৰা এনেদৰে তুলসী ভেটি বনোৱাটো খুব চখ আছিলে আৰু মায়ে মই এনেদৰে মাৰ লগতে লাগি তুলসী ভেটি বনাই শেৱালি ফুলেৰে খুব ধুনীয়াকৈ সজাইছিলোঁ আগতে কিন্তু এতিয়া ফুল তেনেদৰে বিচাৰি পোৱাও নাযায় আৰু বিচাৰাও হোৱা নাছিলে সেইবাবে এনেদৰে যিমান পাৰোঁ চিম্পুলকৈ ঘৰতে সৰু সুৰাকৈ বনাই থলোঁ আৰু নিজে যিমানখিনি পাৰোঁ তাৰপিছত বাহিৰতো অলপ চাকি লগাই দিলোঁ আৰু বিহু তেনেদৰেই ভালদৰে গ'ল এবাৰ তাৰপিছত এয়া নেক্সট দিৱালীও আছিলে দুদিন পাছতে দিৱালীৰ দিনা হাজবেণ্ডৰ ফ্ৰেণ্ড এজনৰ ঘৰত যাব ৰেডি হ'লোঁ যিহেতু তাতে আমাক ডিনাৰৰ কাৰণে ইনভাইট কৰিছিল আৰু এইবাৰ দিৱালীটো আমাৰ ফালে পিছে খুব ঠাণ্ডাকৈ গ'ল এয়া বাহিৰতো সকলোৱে কলগছ বন্তি এনেদৰে দোকানৰ সন্মুখত জ্বলাইছিলে আৰু গৈ আমি পালোঁগৈ যিহেতু তাত এইবাৰ প্ৰথম গৈছিলোঁ লগৰজনৰ ঘৰত সেইবাবে ভিডিঅ' কৰা নহ'ল আজিলৈ তেন্তে আহিছোঁ বাই বাই